ৰাজ্যখনৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি পৃষ্ঠপোষকতা কৰা আহোম জনগোষ্ঠীৰ পৃষ্ঠপোষক বিশিষ্ট ব্যক্তি ৰমেশ বৰপাত্ৰ গোহাঁইলৈ টাই আহোম যুৱ পৰিষদৰ মমাই তামুলী বৰবৰুৱা বঁটা। অহা 14 ডিচেম্বৰত আনুষ্ঠানিকভাৱে এই বঁটা আগবঢ়াব ৰমেশ বৰপাত্ৰ গোহাঁইলৈ টাই আহোম যুৱ পৰিষদৰ কৰ্মকৰ্তাসকলে। ডিব্ৰুগড়ৰ লেপেটকটাস্থিত চুকাফা ভৱনত আনুষ্ঠানিকভাৱে এই বঁটা আগবঢ়াব এইগৰাকী বৰেণ্য ব্যক্তিলৈ। আৰু এই দিশত আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত এখনি সংবাদমেল অনুষ্ঠিত কৰি এই কথা অৱগত কৰে টাই আহোম যুৱ পৰিষদৰ বিষয়ববীয়াসকলে। এই সংবাদমেলৰ সন্দৰ্ভত তেওঁলোকৰ কিছু মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। আমি আমাৰ পইপিমাও এটা অনুষ্ঠান আছে, যি অনুষ্ঠান আমাৰ টাই নৱবৰ্ষৰ অনুষ্ঠান, আৰু গতিকে সেই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি মমাই তামুলী বৰবৰুৱা বঁটা আমি প্ৰদান কৰিব লৈছোঁ। আৰু এই বঁটাটো আমি অসমৰ কৃষি সমাজক বা অসমৰ আমাৰ যিবিলাক গাঁৱত আমাৰ যিবিলাক গাঁৱৰ এৰিয়াবিলাকত যিবিলাক আমাৰ বাৰী থাকে, যি কলবাৰী থাকে, তামোল বাৰী থাকে, পাণ বাৰী থাকে, বা আমি খেতি বাতিবিলাক যিবিলাক থাকে, লাহি খেতি, শালি খেতিৰ পৰা অন্যান্য ধৰণৰ যিবিলাক দিশ আছিল, এই দিশবিলাক কি ধৰণে আগুৱাই লৈ যাব পাৰে, খেতি বাতি কেনেকৈ কৰিব লাগিব, আমি সংস্থাপন কেনেকৈ হ'ব লাগিব, এই গোটেই দিশবিলাকত তেখেতে আগৰণুৱা হিচাপে ধৰিছিল। আৰু গোটেই তেখেতৰ যি আদৰ্শৰেই গোটেই অসমত আজি আদৰ্শ সৃষ্টি হৈ তামোলবাৰী, পাণবাৰী পৰা কলবাৰী পৰা খেতিৰ পৰা গোটেইখিনি যে আদৰ্শ হৈছিল, আৰু এই আদৰ্শখিনি কি ধৰণে লাভালাম্বী হ'ব পাৰি খেতি কৰি, সেই গতিকেলৈ আমি সেই তেনেকুৱা এজন ব্যক্তিক আমি এবাৰ অসমৰ জনসাধাৰণৰ আগত চিনাকি কৰি দিবলৈ গৈছোঁ। এইটো ৰমেশ বৰপাত্ৰ গোহাঁই, ৰমেশ বৰপাত্ৰ গোহাঁইক আমি বঁটা প্ৰদান কৰোঁ। এইজন আমাৰ বৰ্তমান গুৱাহাটীৰ নিবাসী তেখেত আমাৰ এজন এডভোকেট জেনেৰেল হয় গুৱাহাটী হাইকোৰ্টৰ, আৰু তেখেতৰ বহু অৱদান আহোম জনগোষ্ঠীৰ ওপৰত আছে, অসমীয়া জনগোষ্ঠীৰ ওপৰত তেখেতৰ বহুত অৱদান আছে। এই গুৰুত্বপূৰ্ণ দিনটোতে টাই জনগোষ্ঠীৰ নৱবৰ্ষ পইপি মাউটাই অনুষ্ঠানটি অনুষ্ঠিত হ'ব চুকাফা ভৱনতে। এই দিশত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে টাই আহোম যুৱ পৰিষদৰ কৰ্মকৰ্তাসকলে। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন সাংস্কৃতিক দলে এই দিশত অংশগ্ৰহণ কৰি নিজৰ সাংস্কৃতিক তথা কলা কৃষ্টি প্ৰদৰ্শিত কৰিব। বিশেষভাৱে এই অনুষ্ঠানত আহোম জনগোষ্ঠীৰ বিভিন্ন কলা কৃষ্টি, সভ্যতা সংস্কৃতি বিকাশিত হ'ব। আৰু এই দিশত আজি চুকাফা ভৱনত আনুষ্ঠানিকভাৱে টাই জনগোষ্ঠীৰ কলা কৃষ্টি পৃষ্ঠপোষকতা কৰা সাংস্কৃতিক দলসমূহৰ অনুশীলন দেখিবলৈ পোৱা গ'ল। এই দিশত তেওঁলোকৰ কিছু মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। তুংগতভাৱে চলি আছে আমাৰ এই প্ৰস্তুতি মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান আৰু আমাৰ টাই নৱবৰ্ষৰ পূৰ্ণিমা উদযাপন কৰিবলৈ এই প্ৰস্তুতি চলি আছে। আমি অহা 14 ডিচেম্বৰ তাৰিখে আমাৰ বৰবৰুৱা চুকাফা ভৱন ইয়াতেই আমি মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান অনুষ্ঠান ৰাখিছোঁ। আমাৰ এই টাই নৱবৰ্ষৰ পূৰ্ণিমা উদযাপনত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ প্ৰতিনিধিবৰ্গসকল উপস্থিত থাকিব, আৰু আমাৰ অৰুণাচল প্ৰদেশত বসবাস কৰা আমাৰ টাই জনগোষ্ঠীয় লোকসকল ইয়াত অংশগ্ৰহণ কৰিব। গতিকে আমি অসমবাসী ৰাইজৰ মাজত আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি এই অনুষ্ঠানটো সফলভাৱে সাফল্যমণ্ডিত কৰি তুলিব পাৰোঁ, আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সমগ্ৰ অসমবাসীক আমি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ আমি নিমন্ত্ৰণ জনাইছোঁ, সাদৰে নিমন্ত্ৰণ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট RVTV।